নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিতুপন বড়ো মিউজিকেললৈ। আজি মই আপোনালোকক জনাবলৈ লৈছোঁ মাইনৰ স্কেলৰ গীতবিলাক বাঁহীত আপোনালোকে কেনেকৈ বজাব। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে মই আপোনালোকে মোৰ ভিডিঅ'বিলাকত ইমান ধুনীয়াকৈ মৰম চেনেহ দিছে, তো আপোনালোকক বহুত একদম দিলছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দেই। তো আহক বেছি দেৰি নকৰোঁ, আৰম্ভ কৰি দিওঁ আমাৰ ভিডিঅ'টি। আপোনালোকে সকলোৱে জানে যে মেজৰ আৰু চাৰ্ফৰহে অকল বাঁহী আছে, যে মাইনৰ স্কেলৰ বাঁহী নাই। গতিকে আমি চাৰ্ফ বা মেজৰৰ বাঁহীটোতে আমি মাইনৰ বজাব লাগিব। গতিকে আজি মই আপোনালোকক গোটেই ৰিলেশ্যনকেইটা ক'ম, মই কোনটো স্কেলৰ লগত কি ৰিলেশ্যন হৈ আছে, আপোনালোকে কোনটো মেজৰ স্কেলৰ পৰা আপোনালোকে মাইনৰ বজাব পাৰিব, আপোনালোকে কোনটো চাৰ্ফৰ স্কেলৰ পৰা আপোনালোকে মাইনৰ বজাব পাৰিব। চ' আপোনালোকক গোটেইখিনি টোটেলি মই ক'ম। আপোনালোকে ভিডিঅ'টি খালি স্কিপ নকৰিব, স্কিপ কৰিলে গোটেইখিনি কথা বুজি নাপাব। গতিকে লাষ্টলৈকে ভিডিঅ'টি চাই থাকিব। পোনপ্ৰথমে আহিছোঁ আমি এ মাইনৰ বজাবলৈ হ'লে চি মেজৰৰ বাঁহী ল'ব লাগিব, আৰু এ মাইনৰ ৰিলেশ্যন হৈছে জি। এইবাৰ আমি আহিম এ চাৰ্ফ মাইনৰ বজাবলৈ হ'লে আমি চি চাৰ্ফ মেজৰৰ বাঁহী ল'ব লাগিব, আৰু এ চাৰ্ফ মাইনৰ ৰিলেশ্যন হৈছে জি চাৰ্ফ। এইবাৰ আমি আহিম বি মাইনৰ বজাবলৈ হ'লে আমি ডি মেজৰৰ বাঁহী ল'ব লাগিব, আৰু বি মাইনৰ ৰিলেশ্যন হৈছে এ মেজৰ। এইবাৰ আমি আহিম চি মাইনৰ বজাবলৈ হ'লে ডি চাৰ্ফ মেজৰ বাঁহী ল'ব লাগিব, আৰু চি মাইনৰ ৰিলেশ্যন হৈছে এ চাৰ্ফ। চি চাৰ্ফ মাইনৰ বজাবলৈ হ'লে আমি ডি মেজৰৰ বাঁহী ল'ম, আৰু চি চাৰ্ফ মাইনৰ ৰিলেশ্যন হৈছে বি। এইবাৰ আমি আহিছোঁ ডি মাইনৰ বজাবলৈ হ'লে এফ মেজৰৰ বাঁহী ল'ব লাগিব, আৰু ডি মাইনৰ ৰিলেশ্যন হৈছে চি মেজৰ। এইবাৰ আমি আহিম ডি চাৰ্ফ মাইনৰ বজাবলৈ হ'লে এফ চাৰ্ফ মেজৰৰ বাঁহী ল'ম, আৰু ডি চাৰ্ফ মাইনৰ ৰিলেশ্যন হৈছে চি চাৰ্ফ মেজৰ। এইবাৰ আমি আহিছোঁ ই মাইনৰ বজাবলৈ হ'লে জি মেজৰৰ বাঁহী ল'ব লাগিব, আৰু ই মাইনৰ ৰিলেশ্যন হৈছে ডি মেজৰ। এইবাৰ আমি আহিছোঁ এফ মাইনৰ বজাবলৈ হ'লে জি চাৰ্ফ মেজৰৰ বাঁহী ল'ব লাগিব, আৰু এফ মাইনৰ ৰিলেশ্যন হৈছে ডি চাৰ্ফ। এইবাৰ আমি আহিছোঁ এফ চাৰ্ফ মাইনৰ বজাবলৈ হ'লে এ মেজৰৰ বাঁহী ল'ব লাগিব, আৰু এফ চাৰ্ফ মাইনৰ ৰিলেশ্যন হৈছে ই মেজৰ। এইবাৰ আমি আহিছোঁ জি মাইনৰ বজাবলৈ হ'লে এ চাৰ্ফ মেজৰৰ বাঁহী ল'ব লাগিব, আৰু জি মাইনৰ ৰিলেশ্যন হৈছে এফ মেজৰ। এইবাৰ আমি আহিছোঁ জি চাৰ্ফ মাইনৰ বজাবলৈ হ'লে বি মেজৰৰ বাঁহী ল'ব লাগিব, আৰু জি চাৰ্ফ মাইনৰ ৰিলেশ্যন হৈছে এফ চাৰ্ফ মেজৰ। তো বন্ধুসকল, আপোনালোকক মই গোটেইখিনি কথা বুজাই দিলোঁ বা কৈ দিলোঁ। তো আপোনালোকে যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। বন্ধুসকল, ভিডিঅ'টি ইমানখিনিয়ে আছিল, কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট